নমস্কাৰ সকলো দৰ্শকে মই মনিকা মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ওচৰৰ ভিডিঅ' এটি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। তেন্তে ব'লক পলম নকৰি আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আমৰ আচাৰ বনাবলৈ মই ব্যৱহাৰ কৰা সামগ্ৰীখিনি আপোনালোকক জনাই দিছোঁ। জিৰা গুটি 2 চামুচ, আজৱাইন 2 চামুচ, মেথি গুটি 2 চামুচ, সৰিয়হ 2 চামুচ, চব গুটি 2 চামুচ আৰু ধনিয়া গুটিও দিব পাৰে। মোৰ ওচৰত ধনিয়া গুটি নাই, সেইবাবে মই ধনিয়া গুড়াটো ব্যৱহাৰ কৰিম। আৰু আমখিনি মই বহুত কম তেলেৰে আচাৰখিনি বনাইছোঁ। আপোনালোকে এনেকৈ বনাই চাব, খাবলৈও টেষ্টি হয়। আৰু এইখিনি মোৰ ভজা হৈ গ'ল। এইখিনি চাওক ৰঙচুৱা হৈছে ভজাৰ পিছত। আৰু এতিয়া মই অলপ সময়ৰ বাবে ৰাখি দিছোঁ ঠাণ্ডা হ'বৰ বাবে। আৰু এতিয়া মই মিক্সি জাৰ এটাত গৈ মছলাখিনি গুড়া কৰি ল'ম। আৰু এইখিনি গুড়া কৰা হৈ গ'ল। অলপমান মই গোটা ভাপটোৱে দিছোঁ, গোটা মিহিও কৰা নাই। এতিয়া মই শুকান জলকীয়াখিনি আকৌ টাৱাখনত অলপ সেক দি লৈছোঁ। এইখিনি মই গুড়া কৰি ল'লোঁ। আৰু এইখিনি মিঠাতেল মই গৰম কৰি লৈছোঁ। আৰু আচাৰখিনি বনাবলৈ এনেকুৱা ধৰণৰ এটা পাত্ৰ লাগিব। মই চৰিয়াটো ভালদৰে মুচি ল'ম, শুকানকৈ মুচি ল'ব। পানী থাকিলে আচাৰখিনি সোনকালে বেয়া হ'ব পাৰে। সেইবাবে ভালদৰে শুকান কৰি মুচি ল'ব। আৰু এতিয়া যিহেতু আমৰ বতৰ, সেয়ে আমৰ আচাৰ বনালোঁ। আপোনালোকে বনালে যদি কমেণ্ট কৰি জনাব। আৰু এতিয়া মই আমখিনি লৈ লৈছোঁ। এতিয়া মই আমখিনিত মিঠাতেল গৰম কৰি থোৱা মিঠাতেলখিনি দি দিছোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই দিম। বহুত বেছি মিঠাতেল দিলেও আমৰ আচাৰখিনি খাবলৈ ইমান ভাল নালাগে, খুব তেলেতীয়া লাগে। সেয়ে মই বেছিভাগ আচাৰ বনালে কম তেলতে বনাওঁ। আৰু নিমখ অলপ 3 চামুচ ব্যৱহাৰ কৰিছোঁ। এয়া মই ধনিয়া গুড়া দিছোঁ 3 চামুচ। আৰু আমখিনি যিহেতু নিমখত তিয়াই থৈছিলোঁ, সেই নিমখ কমকৈ দিছোঁ। আৰু এইখিনি মছলাখিনি মই গুড়া কৰি থোৱা। আৰু এইখিনি ভালদৰে লৰাই দিম। আৰু আমখিনি 3 দিনৰ বাবে মই নিমখত ভিজাই থৈছিলোঁ। তাৰে পিছত এদিন মই ৰ'দত দিছোঁ। সেইখিনি মোৰ ভিডিঅ' কৰা নহ'লে, সেয়ে আপোনালোকক কৈ দিছোঁ কথাখিনি। এইখিনি ভালদৰে লৰাই দিব, যাতে গোটেইখিনি আমতে মছলাখিনি সোমাই যায়। আৰু এয়া জ্বলা গুড়াৰ পেকেট, বাবুৰ গণনাৰ বাবে জ্বলা গুড়াৰ পেকেট কৰিছিলোঁ আৰু এইখিনি ৰৈ গৈছিলে, সেয়ে আমৰখিনিতে মই ব্যৱহাৰ কৰিছোঁ। জ্বলা গুড়া দিলে আচাৰখিনিৰ কালাৰটো খুব ধুনীয়া হয়। আকৌ মই এইখিনি ভালদৰে লৰাই দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। এই চাওক, কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া মই এইখিনি 1 ঘণ্টামানৰ বাবে ৰাখি থৈ দিম। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল। ইয়াতে মই ভিনেগাৰ 2 চামুচ দি দিম। আপোনালোকে ইয়াতে নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। যদি ভিনেগাৰ নাথাকে, তেতিয়াহ'লে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। এইখিনি মোৰ প্ৰায় মিক্স কৰা হৈ গ'ল। এতিয়া মই 1 ঘণ্টাৰ বাবে আমখিনি জিৰাবলৈ দিম। আৰু আমখিনি জিৰোৱাৰ পিছত
চাওক কালাৰটো খুব ধুনীয়া হৈছে। আৰু এতিয়া মই কাঁচৰ বটল এটাত আমৰ আচাৰখিনি ভৰাই থম। আপোনালোকে বটলটো ভালদৰে মুচি ল'ব যাতে পানীৰ ভাগটো নাথাকে। আৰু এতিয়া মই আচাৰখিনি ইয়াতে ভৰাই থম। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে চাই ভাল পালে। নতুন এটা ভিডিঅ'ৰে আকৌ লগ পাম। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক তাৰ কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।